এতিয়া আমি যাবলৈ ওলাইছোঁ গাঁৱলৈ। বহুত দেৰি হ'ল, 12টা বজাৰ পৰা ৰখি ৰখি মানুহজনে আহিল 3টা বজাত আৰু এতিয়া 4টা বাজিলে ওলাই দিলোঁ। তো সেয়া লটাৰীত হাঁহ এটা পাইছে, তাকে লৈ আহিছে। এইটো হাঁহ পাইছে লটাৰীত প্ৰথম পুৰস্কাৰ আৰু এইটো মতা হাঁহ হয়। আমি যিহেতু গুৱাহাটীত আছোঁ, তো গুৱাহাটীৰ পৰা গাঁৱলৈ লৈ যাম। এইটোক একেলগে গাড়ীত ভৰাই লৈছোঁ। ঘৰ আহি পালোঁ, একেবাৰে ভিডিঅ' কৰিবলৈ সময় মিলা নাই, ৰাতি হৈ গ'ল, ইমান ট্ৰেফিক জাম আছিলে আৰু আহিয়ে পিঠা বনোৱাত লাগি গ'লোঁ। আজি আৰু ভাগাৰ চাগাৰ চোৱা নাই, আজি আহিয়ে কামত লাগি গৈছোঁ, যিহেতু কালি উৰুকা। তো সেয়া পিঠা বনাই আছোঁ। মানুহজনক অকণমান ভিডিঅ' কৰিবলৈ দিলোঁ, শ্বেয়াৰ কৰিলোঁ। এয়া পিঠা বনাই আছোঁ। তো সেয়া মিঠাই অকণমান বেছি হৈছে, সেইকাৰণে অকণমান ক'লা ক'লা হৈছে। শুকোৱাৰ পিছত ভাল হৈ যাব, ধুনীয়া হ'ব। তো সেয়া এতিয়া এইদৰে বনাই আছোঁ। ৰাতি এতিয়া বাজিছে 10:30 আৰু মই এনেদৰে পিঠা বনাই আছোঁ। আচলতে আঞ্জা চাঞ্জা বনাই থৈ দিছিলে মায়ে দিনতে। তো এতিয়া এইখিনি শেষ কৰিহে ভাত খাম বুলি ভাবিছোঁ। এয়া ৰাতি পোহৰ হৈ গ'ল। গুড মৰ্ণিং এভৰিৱান, এটা নতুন দিন আৰম্ভণি কৰিছোঁ। আমি আহিছোঁ, কালি গাঁৱলৈ আহিলোঁ আৰু আহি পিঠা বনালোঁ। মায়ে গুড়া চুৰা খুন্দি থ'লে, দেউতাই নাৰিকল ৰুকি থৈ দিছে আৰু মই আহি মাও পুৰিলে, ময়ো পুৰিলোঁ, দুয়ো এনেকৈ শুওঁতে ৰাতি 12:30 বাজিল। ভিডিঅ' কৰিবলৈ একেবাৰে সময় মিলা নাই। আৰু এয়া ৰাতিপুৱা এতিয়া 8টা বাজিছে, ইমান কুঁৱলীৰে ভৰি আছে, দেখিছে নহয়, গোটেই কুঁৱলী এইবিলাক বগা হৈ আছে। তো সেইকাৰণে সোনকালে উঠা নাই, ঠাণ্ডা লাগি আছে। তো এতিয়া উঠিছোঁ, 8টা বাজিছে। এতিয়া আজি উৰুকাৰ বহুত শুভকামনা আপোনালোক সকলোলৈকে। এয়া পৰিৱেশটো পূৰা একেবাৰে কুঁৱলীৰে আৱৰি আছে গোটেই। তো ভেলাটো চাবৰ কাৰণে আহিলোঁ। কালি আহি পাওঁতে ৰাতি হ'ল, যিহেতু চোৱা নহ'ল। ল'ৰাটো উঠি কিনে আকৌ শুই গ'ল ভেলা চাম বুলি, ৰ'দ ওলোৱা নাই। তো সেয়া এতিয়া উঠিছোঁ, উঠি আজি উৰুকাৰ কাম বহুত আছে কৰিবলগীয়া। তো এতিয়া ঘৰলৈকে গৈ আছোঁ। গৈ কিনে আচলতে মই বস্তিৰ পিছফালে আহিছোঁ ভেলাটো চাবৰ কাৰণে। তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু কামখিনি কৰোঁ। উৰুকাৰ কাম বহুত আছে আজি। এতিয়া গা পা ধুওঁ, কাম কৰোঁ। দিনটো কি কৰি থাকোঁ সকলোখিনি শ্বেয়াৰ কৰিম। ব'লক আজি ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ। গা পা ধুই আহিয়ে এই চাহ একাপ বনাইছোঁ আৰু চাহকাপ দেউতাক দিওঁ বুলি ভাবিলোঁ। এয়া পিঠা, ৰাতিৰ পিঠা লৈছোঁ, লাড়ু লৈছোঁ, এনেকৈ দিম আজি। দেউতাই জুই পোৱাই আছে, বহুত ঠাণ্ডা আজি যিহেতু। তো সেয়া লাল চাহ আৰু আনফালে এয়া ল'ৰাটোৰ কাৰণে লাল চাহ লৈছোঁ আৰু সি বিস্কুটে খাই, পিঠা লাড়ু একো মুখত নিদিয়ে। তো সেয়া এতিয়া কাপোৰ কেইখনমান ধুলোঁ, গা ধোৱা কাপোৰ ধুই কিনে সেয়া এতিয়া মই ভাবিলোঁ যে কাপোৰখিনি মেলি দিওঁ। তো সেয়া ৰাতিপুৱা আচলতে কাম কৰোঁতে কাপোৰ বহুত লেতেৰা হৈ গ'ল। তো সেয়া এতিয়া দেউতাৰ এয়া চুৱেটাৰটো লেতেৰা হৈছিল, একেলগে ধুবলৈ দিছিলোঁ। তো সেয়া এতিয়া মেলি দিওঁ বুলি ভাবিলোঁ, কাৰণ এতিয়াতে কাপোৰখিনি মেলি নিদিলে ৰাতিলৈকে বহুত দিগদাৰ হৈ যাব আৰু নুশুকাই, ৰ'দটো যিহেতু দেৰিকৈ ওলাইছে আৰু এইফালে আলহী আহিব, উৰুকাৰ যোগাৰ কৰিব আছে। তো সেয়া এনেকৈ ঘৰৰ কামখিনি সমাপ্ত কৰিবলৈ ল'লোঁ। আৰু এয়া গাঁৱত কিন্তু এটা কথা ভাল দেই, গাঁৱত কানি কাপোৰ মেলি দিব পৰা সুবিধা বহুত আছে, তাৰ চাৰ বহুত বেছি পৰিমাণে কাপোৰ যিমানে নোধোলেও কাপোৰ মেলি দিব পৰা সুবিধা আছে। তো সেয়া এতিয়া এইদৰে কাপোৰবিলাক মই মেলি দিলোঁ। আজি মোৰ বিচনা চাদৰ দুখনো ধুই দিছোঁ, কাৰণ এয়া বিহু বুলি ভাল নালাগে ন বিচনা চাদৰ নধুলে। এতিয়া দুখন ঘৰৰ কাম কৰিবলগীয়া হয় মোৰ, যিহেতু গুৱাহাটীতো এখন ঘৰ আছে, তাতেও চাফ চিকুণ কৰিব লাগে আৰু গাঁৱত আহি গাঁৱতো চাফ চিকুণ কৰিব লাগে। তো এয়া ক'তো আজৰিয়ে নাই, কাম কৰি থাকিবলগীয়া হয়। তাৰপিছতে মানুহজন বজাৰলৈ গৈছিল, দেউতা আৰু মানুহজনে। আৰু এয়া বজাৰৰ পৰা আহিয়ে দূৰৰ পৰা মাত লগাইছে। দেউতাই এটা কোমোৰা লৈ আহিছে চাৰ্কেলখনত। এয়া এইটো কোমোৰা ৰাতি হাঁহৰ মাংসৰে বনাব। তো সেয়া ডাঙৰ কোমোৰা এটা লৈ আহিছে, দেউতা চাৰ্কেল লৈ গৈছিলে। তো সেয়া বজাৰখিনি মানুহজনে গাড়ীখনতে লৈ আহিলে, যিহেতু বহুতো ৱেইট হৈছিলে। এয়া গোটেইখিনি বজাৰ, আমাৰ পৰিয়াল কম, সেই হিচাপে আমি সেইকাৰণে প্ৰত্যেকবাৰে উৰুকাত আলহী মাতোঁ, যাতে লগে ভাগে খাব পাৰোঁ। এয়া এইখিনি মাছৰ বজাৰ। এইটো এয়া 4.5 কিলো আছিলে মাছটোত আমাৰ। তো এয়া ডাঙৰ মাছ কাটিছে। তো সেয়া শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। আজি এইখন বজাৰত বহুত ডাঙৰ ডাঙৰ পৰিমাণৰ মাছ দেখিবলৈ পোৱা গৈছে। আমাৰ এয়া এইটো কাটি আছে। মাছটো কাটি এয়া ঘৰলৈ লৈ আনিলে। বহুত বেছি মোটা মোটা মাছখিনি হৈছে, যিহেতু ডাঙৰ 4.5 কিলো মাছ এটা মাছতে আছিলে। তো সেয়া এইখিনি এতিয়া ধুব লাগিব আৰু দেউতাই আনি প্ৰথমে দিলে আৰু মই এয়া চৰিয়াটোত এইদৰে ঢালি থৈ দিলোঁ। এতিয়া মায়ে এইখিনি ধুনীয়াকৈ ধুব দমকলৰ পাৰত বহি কিনে। তো সেয়া এতিয়া থৈ দিলোঁ এনেদৰে। আনফালে এইখিনি চব্জিখিনি জাগাত থ'বলগীয়া আছে, মনত এইদৰে ৰাখি থৈ দিয়া গৈছে। এতিয়া এইখিনি পাচলিখিনিও মই ধুনীয়াকৈ জাগাত থৈ আহোঁ। বিলাহী আনিছে, ফুলকবি, চব্জিখিনি আনিছে আৰু যিখিনি আমাৰ ঘৰত সচৰাচৰ চলে আৰু সেইখিনি আনিছে। তো সেয়া
সেইখিনি থৈ আহি মই ঘৰলৈ আহিলোঁ। আহি কিনে এতিয়া ঘৰৰ বিচনা চাদৰ ধুই দিছিলোঁ, সেইবিলাক শুকাইছে। তো সেয়া পাৰোঁ বুলি ভাবিলোঁ। লগে লগে ল'ৰাটোৰ লগতে লাগি আছে, যিহেতু দেউতাকেও কামত ব্যস্ত হৈ আছে, যিহেতু আলহী আহিব, একেলগে কাম কৰা অফিচৰ মানুহ। তো সেয়া ময়ো অকণমান চাফ চিকুণ কৰিলোঁ ৰুমটো ৰাতিপুৱাৰ পৰা। এদিনতে ইমান চাফা নহয়, ইয়াত গাঁৱত ধূলিটো কম কাৰণে অকণমান ঘৰ চৰ চাফা হৈ থাকে। গুৱাহাটীততো এদিন নাথাকিলে ধূলিৰে ভৰি পৰে, তো ইয়াতে ধূলিটো অকণমান কম। তো সেয়া অকণমান চাফা কৰিলে বহুত চাফা লাগি যায়। তো এয়া কামখিনি সমাপ্ত কৰি আহি বাহিৰলৈ আহিলোঁ। মানুহজনে আকৌ কিবা কানি আনিবলৈ গৈছে আৰু এয়া কাপোৰ কানি মেলি দিয়া হৈ গ'ল। আনফালে আলহীও আহি পালে, এয়া আলহীখিনি আহি কিনে থিয় হৈছে মাত্ৰ। তো সেয়া এতিয়া বহিবলৈ দিওঁ বুলি ভাবিলোঁ। তো তেখেতসকলক, আচলতে তেখেতসকলে গুৱাহাটীৰ পৰা আহিছে। গুৱাহাটীত থাকিনো কি কৰিব, উৰুকাত একেবাৰে ভাল নালাগে গুৱাহাটীত থাকি। তো সেয়া আমাৰ ঘৰত আহিছে আৰু এয়া আহি কিনে এতিয়া আমি এনেদৰে কথা পাতিবলৈ লৈছোঁ আৰু মই সেয়া বহিবলৈ লৈছোঁ। বহুত বস্তু বাহিনী লৈ আহিছে একেবাৰে। তো সেয়া আমাৰ বহুত ভাল লাগি গ'ল, যিহেতু আমাৰ মাত্ৰ 4জন মানুহ। তো সেয়া আমি বেছি মানুহৰ লগত খাই বহুত ভাল পাওঁ উৰুকা। তো সেয়া এতিয়া এইদৰে ল'ৰাটো খুব বেছি পৰিমাণে ভাল লাগি গ'ল। আৰু এয়া আলহী মানুহখিনি আচলতে চৰাই দুটাকো লৈ আহিছে, যিহেতু ঘৰত অকলশৰে থাকিব, ঘৰত থাকে আচলতে। বৰ মৰম লগা চৰাই দুজনী দেখিবলৈ, সঁচাকৈ। ইয়াতে আচলতে খোৱা বস্তু দিয়া হৈছে তাহাঁতক, আৰু তাহাঁতেও নতুন ঘৰলৈ আহি খুবেই ভাল পাইছে যেন পাইছোঁ বাৰু। এয়া ল'ৰাটোৰ কাৰণে ওপৰত থ'বলগীয়া হৈ গৈছে, সি পিটিকি দিয়ে একেবাৰে, দৰ্জা চৰ্জা খুলি দিব। তো সেয়া সেইকাৰণে বাৰান্দাত এইদৰে আলাই থৈ দিছোঁ চৰাই দুজনীক। তো এতিয়া আমি আলহীখিনিক চাহ দিওঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিছে নহয়, লাৰু পিঠা এইদৰে দিলোঁ। একাপ গাখীৰ দিয়া চাহ, বাইদেউজনীয়ে গাখীৰ দিয়া চাহ খায় আৰু বাকী সকলোৱে লাল চাহ খায়। তো এনেদৰে লাৰু পিঠাৰে চাহ দিলোঁ। যিহেতু বিহুৰ বতৰ, সেয়া লাৰু পিঠাৰে অকল চাহ দিলোঁ। আৰু সেয়া গধূলি সময়ত আৰু দিব লাগিব চাহ। এতিয়া তেখেতসকলক আমি আচলতে সোনকালে মাতিছোঁ, যিহেতু কামখিনি সোনকালে ৰন্ধা বঢ়া কৰিব লাগিব। গোটেইকেইজনীয়ে লগ লাগি আমি ভাত বনাম, খুব ভাল লাগিব ন। তো এয়া চৌকাত বনাম বুলি ভাবিছোঁ। আৰু সেয়া আগতে চাহখিনি খুৱাই লৈছোঁ, লৈ কিনে সকলোৱে নিজৰ নিজৰ কামত লাগি যাব। তো সেয়া ভাল লাগিছে। আনফালে বাইদেউজনীয়ে এয়া চাউল, পিঠাগুড়ি এইদৰে খুন্দিবৰ কাৰণে চাউল লৈ আহিছে, টাৱাও লৈ আহিছে পিঠা বনাব। আলহী আহিল, চাহ তাহ দি আহিলোঁ। এতিয়া কাপোৰবিলাক নিবলৈ আহিছোঁ। ৰ'দটো গ'লে ইয়াতে, কিন্তু এটা কথা ভাল, গধূলিলৈকে ৰ'দটো থাকে। এয়া এতিয়া বাজিছে 3:30 বাজি গ'ল, ৰ'দটো অকণ আছে। আৰু সেয়া কাপোৰখিনি লৈ যাওঁ, আৰু ৰাতি খুব ভাল লাগিব। আলহীৰ সৈতে বহুত আনন্দ কৰিম আজি, উৰুকাৰ ৰাতি। আৰু ল'ৰাটো খুব ফূৰ্তি কৰি আছে, দৌৰি আছে, ৰাতিপুৱাৰ পৰাই দৌৰি আছে কেৱল। চাহ কেতিয়াবাতে বনাই কিনে দিলোঁ, কিন্তু বাইদেউহঁতে দেৰিকৈ খালে। আচলতে তেখেতসকলে ঠাণ্ডা চাহ খায়। তো সেয়া সকলোৰে বেলেগ বেলেগ নিচা চাহৰ ন। এইদৰে চাহ খোৱা সময়খিনিতে বাইদেউৰ লগত অলপ কথা পাতি ল'লোঁ। তাৰপিছত ৰন্ধা বঢ়াত ব্যস্ত হৈ যাব লাগিব। চাহখিনি খায়েই আমি এয়া পাকঘৰলৈ আহিলোঁ। আৰু পাকঘৰত এইখিনি হাঁহৰ মাংস, হাঁহটো আচলতে প্ৰথম পুৰস্কাৰ পোৱা হাঁহটোৱে বনোৱা গ'ল। আৰু সেইটো পুৰি কিনে বাহিৰত কাটি লৈ আহিছে আচলতে দূৰত। তো সেয়া এইখিনি এতিয়া বনাব লাগিব চিকেন। তো চবেই নিজৰ নিজৰ কাম কৰিব। মই এয়া চিকেন ভাজি আছোঁ, ফ্ৰাই কৰি কিনে সকলোৱে খাব এনে। আৰু আনফালে মায়ে মাছ ভাজি আছে। তো এয়া নিজৰ নিজৰ কাম সকলোৱে লৈ লৈছে। আৰু আজি মাংস বনাব লাগিব, মানুহজনেও বনাব কিছু। তো সেয়া মই এখন বনাইছোঁ, আৰু বাকী আঞ্জা আছে বাৰু বনাবলগীয়া। তো এতিয়া পাকঘৰত এইদৰে সকলোৱে একেলগে বহি কিনে ভাত বনাই আছোঁ, এইদৰে কথা পাতি। আনফালে এয়া বাইদেৱে নাৰিকল ৰুকি আছে। নাৰিকলখিনি ৰুকা, নতুন এটা ষ্টেণ্ড কিনি আনিছিলে ভাল হ'ব বুলি, কিন্তু বহুত লাহে লাহে ৰুকা যায়, কিন্তু কম সময়ৰ ভিতৰত ৰুকিব নোৱাৰে, বহুত টাইম লাগি যায়। তো সেয়া এটা নাৰিকলৰ কাৰণে ভাল হয় এইটো ষ্টেণ্ড, কিন্তু বহুত নাৰিকল ৰুকিবৰ কাৰণে ষ্টেণ্ডটো বহুত সময় লাগি যাব, 3-4 ঘণ্টা লাগি যাব। তো আচলতে যিটো নাৰিকল ৰুকা আমি গাঁৱত ব্যৱহাৰ কৰোঁ, ৰুকনি বুলি কওঁ আমাৰ ফালে। তো সেয়া সেইটোৰে খুব ভাল হয়, কিন্তু এইটো বহুত টাইম লাগি গ'ল। তো সেয়া আমি ভাবিলোঁ যে বাইদেউক সেইখনেৰে ৰুকিব দিলোঁ, আৰু এইটো থৈ দিয়াৰ কথা ক'লোঁ, কাৰণ অলৰেডি আধা ঘণ্টা পাৰ হৈ গ'ল। এফাল নাৰিকলে ৰুকা হোৱা নাছিলে। এয়া মানুহজনে ইয়াতে বনাই আছে হাঁহৰ মাংস। কেনে লাগছে উৰুকাৰ মাংস খাই? কেনে সোৱাদেই বেলেগ। উৰুকা মানে হাঁহ আৰু গাহৰি। কিন্তু আজি সেই নাই, গাহৰি নাই বাৰু, আমাৰ ঘৰত নচলে। বাইদেউ আমি গাহৰি খালোঁ। যোৱা পৰহিতে আমি বনোৱা গাহৰি আহি খালোঁ। গুৱাহাটীৰ পৰা লৈ আহিছে।
কুঁৱলীৰে ভৰি পৰাৰ কাৰণে চোতালখন বগা হৈ গৈছিলে আৰু সেয়া ল'ৰা তিনিটাক একেলগে বহি কিনে খেলা খেলি থাকিবলৈ দিছিলোঁ ঘৰৰ ভিতৰত। একেবাৰে আমাৰতো বিহু নাচি আছে, আচলতে ডিজে চলি আছিলে ওচৰৰ মানুহ ঘৰে খুব ওচৰতে। আমাৰ বজাবই পৰা নাই, তেখেতসকলৰ ইমান ডাঙৰকৈ বজাইছে যে সেই নাচ শুনি শুনিয়ে ল'ৰাটো নাচি আছে বিহু। দেউতাকে যেনেকৈ নাচে তাকে সেনেকৈ ভাজটো দিবৰ কাৰণে চেষ্টা কৰে কিন্তু নোৱাৰে। তো এয়া ল'ৰাকেইটাক ঘৰত এনেদৰে বহাই থৈ দিছোঁ, কাৰণ কুঁৱলী ইমান দিছে যে তাহাঁতৰ চৰ্দি লাগি যাব। তো মোবাইল দি এনেকৈ ৰখা হৈছে। তাৰপিছতে তাহাঁতক এইদৰে ভাত খোৱালোঁ। সেয়া ভাত খাব লৈছে, মা দেউতাও লৈছে একেলগে। তো সেয়া ল'ৰা ছোৱালীকেইটাক ভাত খোৱালোঁ। খোৱাইখিনি ভাগৰুৱা হৈ গৈছে, কাম কৰিব মন নাই, অলপ বহো বুলি ভাবিছোঁ, খুব ভাগৰ লাগিছে। আনফালে আঁঠুৱা চাঠুৱা টানিলোঁ, আলহীও শুব। এতিয়া ভাত পানী বনালোঁ, আমি খোৱা নাই, ল'ৰাকেইটাক আগতে খুৱাই ল'লোঁ। মা দেউতা খালে, ল'ৰাটো খালে। এতিয়া আঁঠুৱাও টানিলোঁ মই, ল'ৰাটোক খুৱাই থওঁ। বহুত ৰাতি হোৱা নাই, 10টা বাজিছে, কিন্তু একেবাৰে 5টা বজাৰ পৰা দৌৰি আছে, অৱস্থা নোহোৱা হৈ গৈছে। ভাত নাখালে, অকল দাইল আৰু মাছ ভাজি ভাত খালে অকণমান, একো খোৱা নাই। তো সেয়াই বেয়া লাগিছে, উৰুকা বুলি এনেকৈ সি ভাত খালে ল'ৰাটো। তো এতিয়া সি নায়ে ঘৰত, বাহিৰত গৈছে, তাকে বিচাৰি গৈ আছোঁ। এয়া সকলোৱে ভাত পানী খাই এইদৰে বাহিৰত এয়া যিহেতু গান চলি আছিলে ডান্স কৰি আছে। আৰু এই দুজন ল'ৰাই আচলতে টোপনি যোৱাৰ ভাও ধৰি আছিলে। আমাৰ ল'ৰাটো হোৱাৰ পিছতে তাহাঁত দুয়ো উঠি আহিছে, উঠি আহি আকৌ দেউতাকহঁতৰ লগত নাচিবলৈ লৈছে। আমাৰতো শুই গ'ল সৰুটো, আৰু ডাঙৰ দুটা আৰু উঠি আহি কিনে এইদৰে আজি টোপনি নাহে বোলে। তো সেয়া যিহেতু গাঁৱত ফুৰিবলৈ আহিছে, টোপনিনো ক'ত আৰু সেয়া মুখৰ গৰম বতাহবিলাক ওলাই দি আছে। এয়া এনেকৈ খেলি আছে, খুব ভাল পাইছে ল'ৰাকেইটাই। তো সেয়া মানুহজনেও খেলি আছে তাহাঁতৰ লগত, আৰু গান শুনি শুনি সঁচাই খুব ভাল লাগিছে। আনফালে ময়ো এনেকৈ অকণমান শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত, তাহাঁতক ৰখি আছোঁ আৰু এতিয়া শুবলৈ দিওঁ বুলি ভাবিলোঁ। খোৱা লোৱা শেষ কৰি আমি এয়া সকলো কথা পাতি আছোঁ, আৰু মানুহজনক নাচিবৰ কাৰণে বাইদেউ ৰিকুৱেষ্ট কৰিছে। মানুহজনে আচলতে নাচা নাই। তো সেয়া মই ভাবিলোঁ ময়ে নাচিছোঁ, ধুনীয়া ধুনীয়া গান চলি আছে, মই নাচিব নাজানো। আচলতে খুব ভাল লাগিল আমাৰ উৰুকাৰ ৰাতিটো। এনেকৈয়ে গ'ল আমাৰ উৰুকাটো, আৰু তাৰপিছতে শুই দিলোঁ আমি।